নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত সহায়ক হোৱাকৈ কেইটামান প্ৰশ্ন লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু যদি আমাৰ চেনেলটোত আপুনি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, আতংকৰ শেষত ডিটেক্টিভ উপন্যাসখন কাৰ ৰচনা? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। বন্ধুসকল, আতংকৰ শেষত ডিটেক্টিভ উপন্যাসখন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচনা। নেক্সট কুৱেশ্যনটো হৈছে, তলৰ কোনখন গ্ৰন্থ মাধৱ কন্দলীৰ ৰচনা নহয় বুলি সন্দেহ হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দেৱজিৎ। বন্ধুসকল, দেৱজিৎ গ্ৰন্থখন মাধৱ কন্দলীৰ ৰচনা নহয় বুলি সন্দেহ হয়। নেক্সট কুৱেশ্যনটো হৈছে, শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জগদীশ মিশ্ৰ। বন্ধুসকল, শংকৰদেৱক ভাগৱতখন দিয়া লোকজন হৈছে জগদীশ মিশ্ৰ। নেক্সট কুৱেশ্যনটো হৈছে, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কুমাৰ ভাস্কৰ বৰ্মন। বন্ধুসকল, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মন আছিল। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোন প্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যনটো হৈছে, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1961 চনত। বন্ধুসকল, 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল। নেক্সট কুৱেশ্যনটো হৈছে, পৃথিৱীৰ বুকুত হোমিনিড নামৰ মানৱ জাতীয় প্ৰাণীৰ কেতিয়া আৱিৰ্ভাৱ হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 6.6 নিযুত বৰ্ষৰ পূৰ্বে। বন্ধুসকল, পৃথিৱীৰ বুকুত হোমিনিড নামৰ মানৱ জাতীয় প্ৰাণীৰ 6.6 নিযুত বৰ্ষৰ পূৰ্বে আৱিৰ্ভাৱ হৈছিল। নেক্সট